ভেকচিন লোৱাটো বাধ্যতামূলক। ইয়াৰ পিছত সকলো লোকে দুপালি ভেকচিন লোৱা চাৰ্টিফিকেটখন হাতত লৈ ফুৰিব লাগিব, যিকোনো কথাত তেওঁলোকে পাব লগা সুবিধাৰ কাৰণে, এক্সেপ্ট হস্পিটাল। হস্পিটাললৈ কোনোবাই যদি ভেকচিন লোৱা নাই তেওঁলোকে ট্ৰিটমেণ্টৰ কাৰণে আহিব পাৰিব, বাকী হোটেললৈ যাওক, অন্য অনুষ্ঠানলৈ যাওক, যি অনুষ্ঠানতে নাযাওক, তাত কিন্তু ভেকচিন লোৱা চাৰ্টিফিকেটখন তাৰমানে নো ভেকচিন নো এণ্ট্ৰি। মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকক আমি তৃতীয় পালি ভেকচিন বা বুষ্টাৰ ড'জটো আমি দিব পৰা হৈছোঁ। আৰু এই ড'জটো দিব পৰা হোৱাৰ ক্ষেত্ৰত আমি নিৰ্বাচিত কৰিছোঁ দুই ধৰণৰ ব্যক্তি। এটা 60ৰ ঊৰ্ধৰ। আপোনালোকে মনত আছিল যে এতিয়া আমি ভেকচিন আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি ছিনিয়ৰ চিটিজেনখিনিক প্ৰথম অগ্ৰাধিকাৰ দিছিলোঁ, আৰু এতিয়াও আমি ছিনিয়ৰ চিটিজেনখিনি বেছি সুৰক্ষিত হ'ব পাৰি, মানে ক'ভিডৰ লগত যুঁজ দিবলৈ যাতে সক্ষমতা আহে, গতিকে তেখেতসকলক এতিয়া 60ৰ ঊৰ্ধৰ যিসকলৰ এই 9 মাহ সম্পূৰ্ণ কৰিছে তেওঁলোকক আমি এই ড'জটো দিবৰ কাৰণে আজি ঠিক কৰিছোঁ। আনটো হৈছে আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ। আমি এতিয়া এই ফ্ৰণ্টলাইন ৱৰ্কাৰ হেল্থ ডিপাৰ্টমেণ্ট হওক, পুলিচ ডিপাৰ্টমেণ্ট হওক, আৰু সাধাৰণতে অসমত এতিয়া এনেকুৱা হ'ব ফ্ৰণ্টলাইন আমি বহুতকে সামৰি ল'ব লগা হৈছে। আপোনালোকে গম পাইছে যে ইয়াত কেইবাটাও ইলেকশ্যন হৈছে, গতিকে ইলেকশ্যনত জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল আগবাঢ়ি লাগিব বা অফিচ কাছাৰীত তেওঁলোকে সকলো কথাতে আগবাঢ়ি আছে। গতিকে সামগ্ৰিকভাৱে সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে পৰ্যায়ক্ৰমে আহিব। গতিকে সেইকাৰণে আমি এই ড'জটো আমি আৰম্ভ কৰিছোঁ। আজি যোৰহাটত আমাৰ জ্যেষ্ঠ নাগৰিকসকলো উপস্থিত হৈছেহি, যাৰ ডিউ হৈছে, আৰু আমাৰ হেল্থ মানে স্বাস্থ্য বিভাগৰ আগশাৰীৰ কৰ্মীসকলো উপস্থিত হৈছে। গতিকে এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম আজি আৰম্ভ কৰাৰ পিছত এইটো চলি থাকিব। পৰ্যায়ক্ৰমে যাৰ 9 মাহ হ'ব সেইমতে তেওঁলোকে লৈ থাকিব, সেইখিনি কথা আমি ঠিক কৰি লৈছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ আপোনালোকক বাকী কেইটামান কথা কৈ যাবলৈ বিচাৰিছোঁ। সেইকেইটা হৈছে আমাৰ চৰকাৰখনে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, সিদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাখিনি আৰম্ভ কৰাৰ সময়ত সাংবাদিক মেলৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনক অৱগত কৰিছিল যে আমাৰ মেইন প্ৰিকশ্যনটো ল'বৰ হ'লে আমাৰ এতিয়া ভেকচিনৰ বাদে অন্য গত্যন্তৰ নাই। গতিকে ভেকচিন এতিয়াও 45 লাখ লোক আমাৰ ডিউ আৰু অভাৰ ডিউ হৈ আছে, মানে ছেকেণ্ড ড'জটো লোৱা নাই। গতিকে তেওঁলোকক ভেকচিন ল'বলৈ আমি আগবাঢ়ি আহিবলৈ কৈছোঁ। তৃতীয় ঢৌটো আৰম্ভ হৈছে। তৃতীয় ঢৌৰ যিটো লক্ষণ, এই লক্ষণটো অধিক ট্ৰেন্সমিট হ'ব। আপোনালোকে সকলোৱে দেশ বিদেশ বিশ্বৰ সকলো খবৰ আপোনালোকে গম পাইছে যে ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যত হৈছে সেইখিনি কথাও গম পাইছে। অধিক দ্ৰুত গতিৰে ইয়াক সংক্ৰমণ হ'ব, আৰু সংক্ৰমণ হ'লে আমি ৰক্ষা পোৱাটো টান হ'ব। এই সময়ছোৱাত আমি কেইটামান কথা নিশ্চিত কৰিছোঁ যে ভেকচিন লোৱাটো বাধ্যতামূলক। ইয়াৰ পিছত সকলো লোকে দুপালি ভেকচিন লোৱা চাৰ্টিফিকেটখন হাতত লৈ ফুৰিব লাগিব, যিকোনো কথাত তেওঁলোকে পাব লগা সুবিধাৰ কাৰণে, এক্সেপ্ট হস্পিটাল। হস্পিটাললৈ কোনোবাই যদি ভেকচিন লোৱা নাই তেওঁলোকে ট্ৰিটমেণ্টৰ কাৰণে আহিব পাৰিব, বাকী হোটেললৈ যাওক, অন্য অনুষ্ঠানলৈ যাওক, যি অনুষ্ঠানতে নাযাওক, তাত কিন্তু ভেকচিন লোৱা চাৰ্টিফিকেটখন তাৰমানে নো ভেকচিন নো এণ্ট্ৰি।